কি জন্মৰ পৰাই ৰঙা কাপোৰ পিন্ধে? গাহৰি। আগৰখিনি ভগৱানে বনাইছে আৰু পিছৰখিনি মানুহে বনাইছে। ठंड के मौसम में क्या छोटा होता है? और जो तुम पूछ रहे हो मैं बताऊंगा नहीं, ठीक है? তো নমস্কাৰ গাইছ, মই চন আপোনালোকক পুনৰ এবাৰ আমাৰ ইউটিউব চেনেল স্বান কৃষ্ণলৈ স্বাগতম জনাইছোঁ। তো আজি আকৌ এবাৰ ধুনীয়া এটা ভিডিঅ' লৈ যেনেকৈ সদায় আহোঁ, তো আজি আহিছোঁ। তো বলক তেতিয়াহ'লে খাটি ম'ম' খুটি মাৰি দিওঁ বলক ভিডিঅ'ৰ গাঠি। আপোনাৰ নাম? অংকিতা মজুমদাৰ। আপোনাৰ? মীনাক্ষী দাস। আপুনি ধেমালি হিচাপে আইডিয়া কৰিব হা। কি জন্মৰ পৰাই ৰঙা কাপোৰ পিন্ধে? ক্লু দিয়ক। তো অকণমান চিন্তা কৰি লওকচোন আগতে। জন্মৰ পৰাই ৰঙা কাপোৰ পিন্ধে। অকণমান আইডিয়া কৰিছোঁ। ক্লু দিলে পাৰিলোঁ হয় কি জানি। দিম বাৰু, অলপ হিণ্ট দিম বাৰু মই। অকণমান আগতে অলপমান চিন্তা কৰি লওকচোন আপোনালোকে। ধুনীয়াকৈ লাহেকৈ অলপ চিন্তা কৰক। নিগনি নাই, ৰঙা কাপোৰ নিপিন্ধে নহয়, মানে ৰঙা বহুত থাকে এইটো। একচুৱেল কাপোৰ নহয়, মানে বুজাইছে আৰু কাপোৰ হিচাপে। পৰুৱা নহয়, অকণমান মানে খোৱা আইটেমেই হওক, অকণমান হিন্দি দিছোঁ আৰু। কি বস্তুটো যেতিয়া জন্ম হয় তেতিয়াৰ পৰাই মানে ৰঙা কাপোৰ পিন্ধি থাকে বুলি বুজাইছে আৰু। খোৱা বস্তু। খোৱা বস্তু হয়। টমেটো চচ। নাই, খোৱা বস্তু হয়। মানে বুজাইছোঁ আৰু অকণমান হিন্ট দিছোঁ আৰু। গোটেইখিনি ক'লে আপোনালোকে গমেই পাই যাব ন। খোৱা বস্তু মানে খোৱা আইটেম হয় আৰু। মানে এতিয়া মানে হেৰি হিচাপত আপোনালোকে চিন্তা কৰক। চিকেন। গাহৰি। নাই, নাহিবনে? মই কৈ দিওঁ? ক'মনে? অঁ কৈ দিয়ক। ঠিক আছে, কৈ দি আছোঁ আৰু। পিঁয়াজ। ৰঙা ধৰি হয়। পিঁয়াজটো ৰঙা থাকে ন? পিঁয়াজটো ৰঙা থাকে। আপুনি জন্ম যেতিয়া হয় ন তেতিয়াৰ পৰা ৰঙা থাকে। আপোনাৰ নামটো? আৰন্তা সিং। ডলি দাস। এনেকুৱা কি বস্তু আছে যাৰ আগৰখিনি ভগৱানে বনাইছে আৰু পিছৰখিনি মানুহে বনাইছে? আগৰখিনি ভগৱান, পিছৰখিনি মানুহ। কি বস্তু ভাবিবলৈ হেৰি দিয়ক আকৌ। টাইম লগাব মানে একো নাই। আইডিয়া আছে নেকি? আকৌ এবাৰ কৈ দিছোঁ, এনেকুৱা কি বস্তু আছে যাৰ আগৰখিনি ভগৱানে বনাইছে আৰু পিছৰখিনি মানুহে বনাইছে? ধৰিব পৰা নাই। অকণ ধৰিব পৰা নাই। আগৰখিনি কিন্তু মানুহে মানে ভগৱানে বনাই থৈছে আৰু পিছৰখিনি মানুহে নিজে ক্ৰিয়েট কৰি লৈছে আৰু। তেনেকৈতো বহুত বস্তু আছে। পাৰ্টিকুলাৰ কি বস্তু? তাকেতো পাৰ্টিকুলাৰ কিবা বস্তু। আগৰ দিনৰো হয়, মই অকণ ক্লু দি দিছোঁ। আগৰ দিনৰ কিবা এটা। একদম ধৰিব পৰা নাই। একদম ধৰিব পৰা নাই। মই কৈ দিওঁ? আচ্ছা, মই কৈ দিছোঁ আনচাৰটো। গৰু গাড়ী। হয়নে? भैया आपका नाम? मेरा नाम दिग्बलय बड़ा। आपका? मेरा नाम शशि। ठीक है। अब जिस फनी वे में सोचेगा, हाँ, ठंड के मौसम में क्या छोटा होता है? क्या छोटा होता है? स्किन स्किन। सिकुड़ जाती है। और क्या हो सकता है? पता नहीं यार। थोड़ा सोचिए, तो सोचने का चीज़ ही है, थोड़ा सोच के बोलिए आप। यार ऐसा क्या हो सिकुड़ता है? वैसे तो हम लोग थोड़ा इंजीनियरिंग बैकग्राउंड से हैं, तो लोहा जो है कंट्रैक्ट होता है, ठीक है? और जो तुम पूछ रहे हो मैं बताऊंगा नहीं, ठीक है? तो वो तो है। समझ रहे हो ना? अच्छा, हाँ, वैसे तो बहुत चीज़ें हो सकती हैं, बट अभी करंट में वो याद नहीं आ रहा। आप थोड़ा, नहीं वो बता दिया। लेकिन सिर्फ फनी वे में सोचना होगा आपको सिर्फ। हाँ। कुछ हिंट? हिंट तो नहीं है इसमें फिलहाल अभी। रेल की पत्ती। क्या? रेल की पत्ती ना, नहीं, वो तो रेल नहीं। लाइन का नहीं, वो तो ठंड के मौसम में कैसे छोटा होगा? श्रिंक हो जाता है ना वो लोहा।
लोहा तो हो गया, वो तो हो गया। दूसरी चीज हाँ, दिमाग में जो आ रहा है वो तो हम बोल नहीं सकते ना। समझ रहे हो? समझ रहे हो आप? समझ रहे हो ना? नहीं, ऐसा जरूरी नहीं कि वो अभी ठंड में ही सिकुड़ता है, वो तो हमेशा भी सिकुड़ सकता है। तो ऐसा कुछ याद नहीं आ रहा यार पर्टिकुलर। मैं बोल दूँ अभी हाँ। मैं आप लोग थोड़ा टाइम लेंगे और नहीं नहीं बस मैं राइस मैं কৈ দি আছোঁ दिन दिन छोटा होता था ना ओके। दिन के मौसम में दिन छोटा हो जाता है ऐसा बोलते हैं, पर ऐसा होता नहीं है यार। साइंटिफिकली नहीं होता है, इसलिए हम बोला है फानी वे में सोचिए। पानी में सही है, छोटा होता है बट एक्चुअली में छोटा नहीं होता। एक्चुअली में छोटा नहीं होता है। रसलाले এনেকুৱা কি জীৱ আছে যাৰ বুদ্ধি সকলোতকৈ ওপৰত হয় ফানি ৱেত ভাবিব এনেকুৱা কি জীৱ আছে যাৰ বুদ্ধি সকলোতকৈ ওপৰত হয় শিয়াল হ'ব নেকি? হা হা শিয়াল নহয় শিয়ালতো বুদ্ধি টেঙৰ আৰু কিন্তু আপুনি ফানি ৱেত ভাবিব লাগিব কাৰ বুদ্ধি সকলোতকৈ ওপৰত মানে টপ নাজানো, আইডিয়া নাই। অকণ ভাবকচোন একবিধ সময় আছে আমাৰ লগত আইডিয়া অহা নাই। আইডিয়া অহা নাই মই কৈ দিওঁ আচ্ছা মই কৈ দি আছোঁ আনচাৰটো জিৰাফ ওখ যে বুদ্ধিটো ওপৰত সেইকাৰণে হয়নে হয় হয়। তো গাইজ যিহেতু আপোনালোকে ভিডিঅ'টো চাই ইয়াৰ পৰা ইমান দূৰলৈকে আহি পাইছে তেতিয়াহ'লে কি কৰিব কথা যেনেকৈ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰে এনেকৈ কৰি দিব আৰু লগতে আমাৰ ফেচবুক পেজটো ফ'ল' কৰি দিব আজিলৈ আহিছোঁ নমস্কাৰ বাই বাই জয় আই অসম ফ'ল' কৰক